প্ৰেছ ক্লাবত অনুসূচিত যুৱস্ত পৰিষদৰ সভাপতিক গালি গালাজ কৰি এখন সংবাদমেল আয়োজন কৰা হৈছে। এতিয়া কথাটো হ'ল যি ছজন ব্যক্তিয়ে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল দিছে এই ছজন ব্যক্তি অতি কলংকিত ব্যক্তি আৰু আজীৱন নিষিদ্ধ ঘোষণা কৰা হৈছে তেওঁলোকক। আৰু তেওঁলোকে যিখন সংবাদমেল দিলে এই সংবাদমেলখন আপোনালোকে এবাৰ চাওকচোন। এই সংবাদমেলখন তেওঁলোকে দিছে অনুসূচিত যুৱস্ত পৰিষদ অসমৰ নামত, আকৌ ইয়াত প্ৰতীক ব্যৱহাৰ কৰিছে অনুসূচিত সংগ্ৰাম যুৱ পৰিষদ। মই আপোনালোকক এইটো চপাকাই দেখুৱাইছোঁ। আপোনালোক সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকলৰ প্ৰত্যেকৰে হাতত মোবাইলতে সংবাদমেল আবদ্ধ হৈছে। আপোনালোকে চাওকচোন কিমান হাস্যকৰ কথা, কিমান নিৰ্লজ্জ আৰু কিমান গৰিহণাযোগ্য কথা। তেওঁলোকে নিজে নাজানে এই ছজন ব্যক্তিয়ে সংবাদমেল যে আয়োজন কৰিছে কাৰ নামত কৰিছে, কিয় কৰিছে আৰু কৰিবলগীয়া কি আছে। গতিকে মই এটা কথা ভাবোঁ, এওঁলোক ইতিহাসৰ আটাইতকৈ অনুসূচিত কলংকিত ব্যক্তি। এওঁলোকৰ কথাৰ কোনো ভিত্তি নাই। চিৰ জীৱনৰ বাবে অনুসূচিত সমাজখনক এওঁলোকক নিষিদ্ধ ঘোষণা কৰা হৈছে। এওঁলোকে এনেকুৱা কিছুমান কাম কৰিছে ক'বলৈ লাজ লগা। চানমাৰীত থকা মুক্ত লগত তেওঁলোকে খাই বৈ পইচা পাতি নিদিয়াকৈ ৰাতি পলাই গুচি যায়। আমাৰ যেতিয়া অনুসূচিত যুৱস্ত পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সভা হয় তাত তেওঁলোকে আহিব নোৱাৰি মনে মনে পলাই গৈ ডিব্ৰুগড়ত গৈ তেওঁলোকে চোৰৰ দৰে সংবাদমেল আয়োজন কৰি সভাপতি বহিষ্কাৰ কৰে। তেওঁলোকৰ সততা নাই, সাহস নাই, উদ্যম নাই, পিতৃ পৰিচয় নাই। এওঁলোক জাৰজ সন্তান, অৰ্থাৎ সাংবিধানিকভাৱে এওঁলোক জাৰজ কাৰণে তেওঁলোকে সংবাদমেল এনেকৈ ভুৱাকৈ তেওঁলোকে আয়োজন কৰিছে। গতিকে এওঁলোকৰ ওপৰত আইনী ব্যৱস্থা হ'ব, আৰক্ষী থানাত গোচৰ দিয়া হ'ব, আদালতৰ মজিয়ালৈ এওঁলোকক টানি অনা হ'ব। কাৰণ অনুসূচিত জাতিক ভাগ কৰা, অনুসূচিত জাতিৰ সমাজখনক সুৰক্ষিত কৰা আৰু অনুসূচিত যুৱস্ত পৰিষদ ভাঙোন কৰাৰ যি চেষ্টা কৰা হৈছে ইয়াৰ পৰা তেওঁলোকক ৰেহাই দিয়া নহ'ব। 22 চনতো তেওঁলোকে সংগঠন ভাঙিছিলে, পুনৰ ক্ষমা বিচাৰি উভতি আহিছিলে আৰু এতিয়া আকৌ এই কামত পুনৰাবৃত্তি কৰিছে। ক্ষমা কৰা নহ'ব তেওঁলোকক।